हेलो फ्रेंड्स गुड मॉर्निंग 4টামান বজাৰ পৰা আজি ৰাতিপুৱা খুব বৰষুণ দি আছে নেৰানেপেৰাকৈ পৰিৱেশটো দেখি আপোনালোকে হয়তো গমেই পাইছে আজি আমাৰ ৰুবলৈ দিছে নমস্কাৰ মই কংকনাই পুনৰবাৰ মোৰ ইউটিউব চেনেল কংকনা ডি ব্লগছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বহু দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ ভিডিঅ'টো প্লিজ শেষলৈকে চাব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ কণপুনা আহিছে চাহ নিবলৈ তাৰ হাততে দি পঠিয়াওঁ চাহটো সেইটো কি বিচাৰি ফুৰিছে ড্ৰেছটো কি লগাই আহিলে ড্ৰেছটো চাহ দি পঠিয়ালো ইমানে উৎপাত এই বাতিটোৱে পেলাই দিছে এফালে হাঁহৰ কি চলি আছে বুলি কম বহুত কাৰ্য চলি আছে এতিয়া খানাটো বনাই লওঁ মস্ত ডাঙৰ কেৰাহী এটা পাতি লৈছোঁ জুইশালত যিহেতু 15-16টা মানুহৰ কাৰণে বনাব লাগিব গতিকে চাই যাওঁ একেবাৰে দুপৰীয়া ৰোৱনীসকলৰ কাৰণেও বনাইছোঁ যিহেতু দুপৰীয়া সময়ো নহ'ব বনাবলৈ সেইকাৰণে একেবাৰে বনাই দিছোঁ ৰাতিপুৱাই হাঁহৰ মাংসৰ লগত বনাবলৈ কোমোৰা আনিব কৈছিলোঁ কোমোৰা যিহেতু ওচৰত ক'তো নাপালে সেইটো কাৰণে ৰঙালাওকে আনি এতিয়া হাঁহৰ লগত বনাই দিওঁ আৰু মই এতিয়া ৰঙালাওৰ বাকলিবোৰ কাটি আছোঁ সৰু সৰুকৈ ৰঙালাও বাকলিৰ লগত জ্বলা চব্জিৰ কাৰণে মায়ে পচলাও এটা কাটি আনি দিছে পথাৰৰ পৰা আহি এইকেইটাই চাওকচোন পুখুৰীটোৰ অৱস্থা কি কৰিলে ইমান চাফা পানীবোৰ সাঁতুৰি একেবাৰে অৱস্থা নাইকিয়া কৰি পেলালে অকণমান বৰষুণটো কমিছে আমাৰ ৰোৱনীসকলো আহিলে ৰুইছে আৰু এতিয়া ৰুই হৈ গ'ল অকণমান থাকিলে যিহেতু পানী বেছি হৈ আছিলে সেইটো কাৰণে ৰুব নোৱাৰিলোঁ ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান হ'লেও ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰিব আৰু জনাব চাই কেনেকুৱা পালে
আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।